নমস্কাৰ আদ্যকেকুৰি অনুষ্ঠানটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে বিভিন্ন ধৰণৰ কিতাপসমূহৰ পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতি চলাবৰ বাবে কি ধৰণৰ কিতাপ পঢ়িব লাগিব আৰু বিষয়সমূহ জানিবৰ বাবে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে যদি চেনেলটো প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু আন দহজনলৈ উপকৃত হ'বলৈ মোৰ চেনেলটো প্লিজ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। যিহেতু থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ চাকৰিত বহুতে সফলতা অৰ্জন কৰিলে আৰু বহুতে বিফলতা অৰ্জন কৰিলে, কিন্তু এতিয়া সুখবৰ হ'ল যে 10,000 চাকৰি নিযুক্তিৰ ক্ষেত্ৰত যি এটা অসম চৰকাৰে বিজ্ঞাপন দিছে এতিয়া তাৰ বাবে আমি পূৰ্ণ প্ৰস্তুতি চলোৱাটো প্ৰয়োজন। বৰ্তমান এটা সাংঘাতিক পৰীক্ষাসমূহ কঠিন হ'ব ধৰিছে, এটা টাফ কম্পিটিশ্যন হ'ব ধৰিছে। তাৰ বাবে আমি পুংখানুপুংভাৱে পঢ়িলে হয়তো নহ'ব, প্ৰতিটো বিষয়বস্তুৰ ভিতৰত সোমাই পঢ়িব লাগিব যাতে আমাৰ যেনেকৈ প্ৰশ্ন নাহক আমি প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰিব পাৰোঁ। এতিয়া আহিছোঁ আমি কি কিতাপ পঢ়িব লাগিব। আমি কিতাপসমূহৰ পঢ়াৰ ক্ষেত্ৰত আমি যিহেতু প্ৰায়ভাগ পৰীক্ষাসমূহত হিষ্ট্ৰী পাৰ্টটো বেছি আহে, সেইকাৰণে আমি ইণ্ডিয়ান আৰু আছাম হিষ্ট্ৰীখিনি জানিব লাগিব। যিহেতু হিষ্ট্ৰী পাৰ্ট 3টা আছে, সেই 3টা পাৰ্টৰ বিষয়ে আমি পঢ়িব লাগিব। আৰু লগতে আমি কিতাপসমূহৰ ভিতৰত যদি আমি চাওঁ তেতিয়াহ'লে আছামিয়াৰ বুকখনৰ এটা পাৰ্টতো যিহেতু হিষ্ট্ৰী আছে, সেই হিষ্ট্ৰীখিনিও পঢ়িব পাৰে। লগতে আপোনালোকে আছাম হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ এই বুকখন ফ'ল' কৰিব পাৰে। ইয়াৰ উপৰিও আপোনালোকে অত্যাধিক জানিব বিচাৰিছে তেতিয়াহ'লে NCERT 6 to 12 হিষ্ট্ৰীখিনি পঢ়িব আপোনালোকে পাৰে। আৰু ইয়াৰ পিছত যিহেতু প্ৰায়ভাগ প্ৰশ্ন কাকতত অসম চৰকাৰৰ চাকৰিসমূহত অসমৰ ৰাজনীতিসমূহৰ বিষয়ে তেওঁলোকে প্ৰশ্ন কাটে, 2-এটা হ'লেও কাটে। আৰুতো সংবিধানসমূহৰ কথাটো সেইটো থাকিবই, এই সংবিধানসমূহৰ পৰা 2-এটা হ'লেও প্ৰশ্ন আহেই আৰু সেইসমূহ জানিবৰ কাৰণে। আৰু ইয়াৰ উপৰিও ভাৰতৰ ৰাজনীতিসমূহৰ কথা জানিবৰ বাবেও আপোনালোকে তাৰ বাবে আপোনালোকে লক্ষ্মীকান্তৰ ইণ্ডিয়ান পলিটি সেই বুকখন ফ'ল' কৰিব পাৰে। যিহেতু এইখন বুকছে আপোনালোকৰ APSC প্ৰিলিমছৰ ক্ষেত্ৰতো বহুত বেছি সহায় কৰিব, যিহেতু মোক সহায় কৰিছে, মই সেইকাৰণে আপোনালোকৰ লগত এইখন শ্বেয়াৰ কৰিছোঁ। আপোনালোকে অসমৰ ৰাজনীতি বা ভাৰতৰ ৰাজনীতিৰ ক্ষেত্ৰত বেলেগ আপোনালোকে কিতাপ ফ'ল' নকৰিলেও হ'ব, এইখন কিতাপ ফ'ল' কৰিলে আপোনালোকৰ হ'ব। আৰু ইয়াৰ উপৰিও আপোনালোকে যদি ইণ্ডিয়ান আৰু আছাম জিঅ'গ্ৰাফিৰ ক্ষেত্ৰত আপোনালোকে আছামিয়াৰ বুকখনৰ এটা পাৰ্টত যিহেতু আছে জিঅ'গ্ৰাফি পাৰ্টটো, সেইখিনিও আপোনালোকে পঢ়িব পাৰে। লগতে আপোনালোকে ৱৰ্ল্ড জিঅ'গ্ৰাফিখিনিও পঢ়িব পাৰে, নাইবা আপোনালোকে ক্লাছ 9, 10 বা 11, 12 সেইখিনি জিঅ'গ্ৰাফি বুকছখিনি আপোনালোকে কালেক্ট কৰি সেই জিঅ'গ্ৰাফি বুকছসমূহো আপোনালোকে পঢ়িব পাৰে। আৰু ইয়াৰ উপৰিও আপোনালোকে লুচেণ্ট GK অবজেক্টিভ এই বুকছখন আপোনালোকে কিনিব পাৰে। যিহেতু ইয়াত আছাম হিষ্ট্ৰীৰ পৰা তাত আপোনালোকে ৱৰ্ল্ড হিষ্ট্ৰীখিনিও পাব, জিঅ'গ্ৰাফি পাৰ্টটোও পাব, ইকনমিক পাৰ্টটোও পাব। প্ৰতিটো পাৰ্টটো আপোনালোকে এই কিতাপখনত MCQ টাইপ আপোনালোকে পাব। আৰু যদি আপোনালোকে MCQ নিবিচাৰে, আপোনালোকে যদি তাৰ বিষয়ে জানিব বিচাৰে, তেতিয়া আপোনালোকে এইখন কিতাপো আপোনালোকে ক্ৰয় কৰিব পাৰে। আৰু দুইখনেই হয়তো আপোনাৰ বাবে লাভালাভ হ'ব। যিহেতু মই এইখন MCQ হিচাপত এটা কাৰণে লৈছোঁ, যিহেতু মই প্ৰায়ভাগ এতিয়া ছল্ভ কৰিব ধৰিছোঁ আৰু যিহেতু মোৰ প্ৰিলিমছৰ ক্ষেত্ৰতো মোৰ বহুত বেছি সহায় হৈছে। আৰু ইয়াৰ উপৰিও আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছসমূহ জানিব লাগিব। কাৰেণ্ট এফেয়াৰ্ছসমূহৰ ক্ষেত্ৰত আপোনালোকে ইউটিউব চেনেলসমূহ ফ'ল' কৰিব পাৰে। মই যিহেতু SPM IAS একাডেমি তাৰ কাৰেণ্ট এফেয়াৰ্ছসমূহ ফ'ল' কৰোঁ, যিহেতু মই তাৰে ছাত্ৰী হয়, আপোনালোকে সেয়াৰো ফ'ল' কৰিব পাৰে। লগতে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত আপোনালোকে আছাম ট্ৰিবিউন, দ্য হিন্দু সেই নিউজ পেপাৰ পঢ়িব পাৰে। লগতে আপোনালোকে বুকছ এণ্ড অথৰছসমূহৰ বিষয়ে আপোনালোকে কোনখন কিতাপ আপোনালোকে কোনে লিখিছে বা যেনেকৈ ধৰা আপোনালোকে মামৰে ধৰা তৰোৱালখন কোনে লিখিছিল বা এইখনৰ লেখক কোন, সেনেকুৱা প্ৰশ্নসমূহ আহিলে যাতে আপোনালোকে পাৰে, তাৰ বিষয়ে আপোনালোকে আছামিয়াৰ বুকখনো ফ'ল' কৰিব পাৰে। তাত যিহেতু বৰ্তমান অসমীয়া সাহিত্যৰ জগতৰ যিসমূহ কিতাপ সাহিত্য একাডেমি বঁটা বা নোবেল বঁটাপ্ৰাপ্ত, সেই প্ৰায়বিলাক চিৰিয়েলকৈ লেখা আছে। আৰু সেইখনত ফ'ল' কৰিলেও আপোনালোকে বুকছ এণ্ড অথৰছৰ বিষয়ে ক্লিয়াৰ হ'ব। আৰু আপোনালোকে স্পৰ্টছ এৱাৰ্ডৰ বিষয়ে আপোনালোকে জানিবৰ বাবে আপোনালোকে ইউটিউব ফ'ল' কৰিব। ইউটিউব ফ'ল' কৰিলে পাব। আৰু কম্পিউটাৰ নলেজৰ ক্ষেত্ৰত আপোনালোকে সেইখিনি যিসকলে হয়তো জানে তেওঁলোকৰ বাবে হয়তো প্ৰয়োজন নহ'লেও হ'ব, আৰু যিসকলে হয়তো ইমান এটা অভিজ্ঞ নহয় তেওঁলোকে ইউটিউব ফ'ল' কৰিব পাৰে। লগতে কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে বৰ্তমান যিসমূহ এক্সাম, যিহেতু মই SI এক্সামো দিছিলোঁ, UPSI ক্ষেত্ৰতো মই অলপৰ কাৰণে বিফলতাত সন্মুখীন হ'লোঁ শেষ পৰ্যায়ত। আৰু সেইকাৰণে মই কওঁ, কিন্তু কাৰেণ্ট এফেয়াৰ্ছৰ লগত যদি আপোনালোকে জড়িত থাকে, কিন্তু কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত বহুত বেছি কুৱেশ্যন তেওঁলোকে অসম চৰকাৰে কাটিব ধৰিছে বৰ্তমান। প্ৰায়বিলাক মই কুৱেশ্যন পেপাৰ যিমান মই ফ'ল' কৰিছোঁ, সেইকাৰণে মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, আপোনালোকে এই কিতাপকেইখন যদি আপোনালোকে সংগ্ৰহ কৰি পঢ়ে, হয়তো আপোনালোকে সফলতা অৰ্জন কৰিবলৈ এদিন নহয় এদিন পাব। আশা কৰিছোঁ আপোনালোকে মোৰ চেনেলটো যদি আপোনালোকৰ মোৰ ভিডিঅ'সমূহৰ দ্বাৰা কিবা লাভজনক হৈছে বুলি আপোনালোকে ভাবে, তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।